আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু সুস্থ আছে। আৰু আজি মুখৰ আগত এয়া ভাতৰ কাঁহী লৈ ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। আচলতে মই ভাবিছিলোঁ আজি ৰাতিপুৱাৰ পৰাই ব্লগটো ষ্টাৰ্ট কৰি দিম, কিন্তু মোক বাধা দিবলৈ এজাক বৰষুণ আহিলে ৰাতিপুৱাই শুই উঠিবলৈ লওঁতে, সেইকাৰণে আৰু বৰষুণ জাক দিলে উঠিবলৈ মনেই নগ'ল। এয়া টোপনি প্ৰেমিক মানুহে গম পাব বৰষুণ দিলে শুৱা আমেজ কিমান। সেইকাৰণে উঠোতে 10টাই বাজি গ'ল আৰু এতিয়া লৰালৈকে গা পা ধুই আহি ডাইৰেক্ট ভাতৰ টেবুলতে বহিছোঁহি। কাৰণ আজি মায়ে ভাতটো জল্দি বনালে, আনকালে বাৰু ইমান টাইমত আমাৰ ভাত খোৱা নহয়। মা এফালে যাব, সেইকাৰণে মায়ে লৰালৈকে ভাতটো বনাই দিলে। তেন্তে এতিয়া মই ভাতটো খাই লওঁ। আৰু আজি ভাতৰ লগত আছে এয়া ভেদাইলতা বৰ। ভেদাইলতা বৰ কোনে কোনে খাই ভাল পায় বাৰু? মই যে খাই বহুত ভাল পাওঁ। আৰু আছে এয়া তিতা কেৰেলা আৰু সৰু আলুগুটি ভাজি। আৰু আপোনালোকে তিতা কেৰেলা খাই কোনে কোনে ভাল পায় কমেণ্ট কৰিব দেই মোক। আৰু আছে এয়া চালাড, নেমু আছে, আৰু আছে এয়া কচু দালি। তেন্তে এয়া মই এতিয়া লৰালৈকে খাই লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। এতিয়া ভাবিছোঁ অকণমান ফুলতে লাগোঁ, যিহেতু বতৰটো আজি অলপ ঠাণ্ডা, সেইকাৰণে দুজোপামান ফুলো ৰুব লগা আছে বাৰু। আৰু সেইকাৰণে ভাবিছোঁ অকণমান ফুলতে লাগোঁ এতিয়া। বতাহে খৰালে চুপহি কাজলি জপা দুচকুৰ পতাত ধেমালি চলেৰে কৰেনো টিপচি নিচুকনি গিজুৰি যায় শয়নত দুটি নয়ন মধুৰ দুগালতে আউজিলে হিৰদ ভাগেনে চিকুনে সোণটো পনি তোমাৰ মায়াময় উশাহৰ ৰুমেয়ানে যাযাবৰী মোৰেনো হেঁপাহ বুটলি সামৰি তোমাৰেনো কাষৰলে উভতাই আনিলা জীয়াই তুলিলা মুক জীয়াই তুলিলা মুক জীয়াই তুলিলা এই ৰিক্ত বুকুতে বাসনা ঢালিলা মোৰ তেজে তেজে শিৰে শিৰে বুৱালা প্ৰেমৰ অলকানন্দ আছিলোঁ। এতিয়া শুই উঠি আহিয়ে ডাইৰেক্ট আম খাবলৈ পাম। পূৰা আম চুচি আছে এতিয়া আমাৰ হেঁতি এওঁলোকে। ই হ'ব খালে মানে ললিয়ে খালে ভালনে? হৈছে 8টা আৰু আছোঁ মই পাকঘৰত। আপোনালোকে পাকঘৰত থকা দেখি চাগে গম পাইছে কিবা নিশ্চয় খাবলৈ আহিছোঁ, নহ'লে কিবা বনাবলৈ আহিছোঁ। মই আহিছোঁ বনাবলৈ। আজি পাপাই ছাগলী মাংস লৈ আনিলে আৰু মায়ে মোক বনাবলৈ কৈছে। মোক বনাবলৈ সিমানটা মন নাছিলে, কিন্তু মায়ে জোৰ কৰাৰ কাৰণে বনাবলৈ লৈছোঁ। মানে মায়ে আমি বনালে অকণমান খাই টেষ্ট পায়। ইমান বছৰৰ পৰা মায়ে বনাই থাকে ন সদায়, সেইকাৰণে আমি মাজতে বনালে মায়ে খাই ভাল পায়। সেইকাৰণে আজি এতিয়া মই বনাম ছাগলী মাংসৰ ৰেচিপি আৰু আপোনালোককো ৰেচিপিটো শ্বেয়াৰ কৰিম। তেন্তে চাই যাওক। এয়া লৈছোঁ ছাগলী মাংস আধা কেজি আৰু এতিয়া এইখিনি মেৰিনেট কৰি ল'ম। ইয়াত দিছোঁ এতিয়া আধা চামুচ জিৰা পাউডাৰ আৰু দি দিম আধা চামুচ ধনিয়া পাউডাৰ আৰু দি দিছোঁ 1 চামুচ ৰেড চিলি পাউডাৰ। আপোনালোকে জ্বলা খাই ভাল পালে তেতিয়া অকল ৰেড চিলিটো ল'ব পাৰে। আমি জ্বলা বেছি নাখাওঁ, সেইকাৰণে কাশ্মীৰী ৰেড চিলি লৈছোঁ। আৰু দি দিম
আধা চামুচ মিট মছলা পাউডাৰ, এতিয়া দি দিছোঁ আধা চামুচ হালধি আৰু দি দিম অকণমান নিমখ আৰু 1 চামুচ এতিয়া গৰু ঘিউ দি দিম আৰু এতিয়া এইখিনি গোটেইখিনি ভালদৰে মিক্স কৰি ল'ম। এতিয়া এইখিনি মোক মেৰিনেট কৰি হৈ গ'ল আৰু 1 ঘণ্টামান ৰেষ্ট ল'বলৈ দিম, মানে ফ্ৰিজত ভৰাই থৈ দিম। এতিয়া গৰম দিন ন, বাহিৰত থ'লে বেয়া হৈ যাব পাৰে আৰু আপোনালোকেও এনেদৰে মেৰিনেট কৰি 1 ঘণ্টামান থৈ ল'ব। যদি বনাবলৈ লৰালৰি হয় তেন্তে লগালগো বনাব পাৰিব। তেতিয়ালৈকে মই মছলাখিনি ৰেডি কৰি লওঁ আৰু অকণমান মোক ভোক লাগিছে, সৰু কিবা এটা খাই লওঁ। তেন্তে ভিডিঅ'টো আগলৈ চাই থাকিব। এতিয়া লৈছোঁ কেইটামান জালুক আৰু অকণমান চফ আৰু কেইটামান ধনিয়া গুটি আৰু জিৰা লৈ এইখিনি অলপ ভালদৰে ভাজি ল'ম। এইখিনি আমাৰ ভজা হৈ গ'ল আৰু এতিয়া প্লেট এখন লৈ কাঢ়ি লৈছোঁ। এতিয়া এইখিনি পিচি ল'ম। তাত কেইটামান নহৰু আৰু 2 টুকুৰা আদা দি দিছোঁ আৰু ধুনীয়াকৈ পিচি ল'ম। মোৰ মছলা চছলা চব ৰেডি কৰি হৈ গ'ল আৰু এতিয়া বনাবলৈ লৈছোঁ। কেৰাহী পাতি দিলোঁৱে আৰু কেনেকৈনো বনাই যাওঁ আপোনালোকক দেখাই যাম। মিঠাতেলখিনি গৰম হ'লত ইয়াত এতিয়া 1 চামুচ গৰু ঘিউ দি দিম। গৰু ঘিউখিনি মই মিঠাতেল গৰম হ'লত দিছোঁ, কাৰণ বেছি গৰম হৈ গ'লে গৰু ঘিউখিনি গোন্ধটো নাইকিয়া হৈ যায়। এতিয়া ইয়াত গোটা মছলাখিনি দি দিম। মই গোটা মছলাখিনিত 2 খিলা তেজপাত লৈছোঁ, 4টামান ইলাচি, 3টামান লং, এটুকুৰা ডালচেনি, 2টামান জালুকৰ গুটি আৰু এটা শুকান জলকীয়া ভাঙি দিছোঁ। এতিয়া ইয়াত পিঁয়াজখিনি দি দিম আৰু পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ধুনীয়াকৈ ভাজি ল'ম। পিঁয়াজখিনি আমাৰ ৰঙচুৱা হৈ গ'ল আৰু এতিয়া ইয়াত আমি পিচি লোৱা মছলাখিনি দি দিম আৰু মছলাখিনি আমাৰ আদা আৰু নহৰুখিনি কেঁচা গোন্ধ যোৱালৈকে ভালদৰে ভাজি ল'ম। আপোনালোকে জুইটো মিডিয়াম ৰাখিব, নহ'লে মছলাখিনি জ্বলি যাব পাৰে। আমাৰ মছলাখিনি ভজা হৈ গ'ল আৰু তাত এতিয়া অকণমান হালধি আৰু অলপ নিমখ এড কৰি দিম। আপোনালোকে নিমখখিনি চাই ল'ব, কাৰণ মাংসখিনি মেৰিনেট কৰোঁতেও নিমখখিনি দিছিলোঁ। সোৱাদ অনুসাৰে আপোনালোকে দি দিব। এতিয়া ইয়াত মাংসখিনি দি দিম আৰু মাংসটো আমি ভালদৰে লৰাই ল'ম। 15 মিনিটমান মাংসটো আমি এনেদৰে লৰাই থাকিম, মানে ঢাকন দি দিম, মাজে মাজে লৰাই থাকিব খালি। আৰু আপোনালোকে বিচাৰিলে এইটো টাইমত বিলাহী এড কৰি দিব পাৰে। মই বিলাহী নাই দিয়া, মানে পাপাই ছাগলী মাংসত বিলাহী দিলে খাই বেয়া পায়। মাংসখিনি 10-15 মিনিটমান ভজা হৈ গ'ল আৰু ফ্ৰাইও হৈ গ'ল আৰু এতিয়া ইয়াত আলুখিনি এড কৰি দিছোঁ আৰু এইখিনিও আমি 5 মিনিটমান ভাজি ল'ম। এইখিনি আমাৰ ভজা হৈ গ'ল আৰু এতিয়া ইয়াত গৰম পানী এড কৰি দিছোঁ। আপোনালোকে গৰম পানী দিব, ঠাণ্ডা পানী ইউজ নকৰিব। আৰু অকণমান মান ধনিয়া দি দিছোঁ। এতিয়া এইখিনি উতল আহি গ'ল আৰু এতিয়া এইখিনি আমি কুকাৰটোলৈ ট্ৰেন্সফাৰ কৰি ল'ম। তাৰপিছত 3টা হুইচেল দি দিম আৰু আমাৰ মাংস ৰেডি হৈ যাব। 3টা নহয় 5টা হুইচেল দিলোঁ। এয়া আমাৰ মাংস ৰেডি হৈ গ'ল আৰু এতিয়া এইখিনি ইয়ালৈ কাঢ়ি ল'ম। আপোনালোকে এনেদৰে বনাই পাইছেনে বাৰু? যদি নাই পোৱা তেন্তে এনেদৰে বনাই চাবচোন এদিন, আৰু খাবলৈ বহুত টেষ্টি হয়। আৰু ভিডিঅ'টো আপোনালোকে যদি চাই ভাল পালে তেন্তে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব
আৰু কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব তেতিয়া মই বনোৱা ভিডিঅ'ৰ নটিফিকেশ্যনবিলাক আপোনালোকে পাই থাকিব তেন্তে আজিলৈ আহোঁ সকলো হেপী থাকক বাই বাই